Hello viewers. So ইয়াৰ আগৰ ক্লাছবিলাকত আমি কি কৰিছিলোঁ ট্ৰিগোনোমেট্ৰি চেপ্টাৰৰ বিভিন্ন ধৰণৰ কুৱেশ্যনবিলাকৰ সমাধান আমি দিছিলোঁ তো আজিও আগৰ দৰে নিশ্চয় তোমালোকে থাম্বনেইল আৰু টাইটল চাই গমেই পাইছা আমি কি কৰিব যাই আছোঁ আজি আমি সমাধান কৰিব যাই আছোঁ প্ৰভ ডেট কুৱেশ্যন চ' কিছুমান প্ৰশ্ন আহে আমাক প্ৰভ ডেট প্ৰমাণ কৰা যে অমুক এইখিনি এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে আমি কেনেকৈ সমাধান কৰিব পাৰি তাক আমি আলোচনা কৰিম চ' আমি এক্সাৰচাইজ 8.3 কথা যদি কওঁ প্ৰথমৰ 1 2 3 4 যিবিলাক প্ৰশ্ন আছিল এইবিলাক প্ৰশ্ন এক্সাম্পলৰ সহায়ত তোমালোকে কৰিব পাৰিবা যিহেতু আমি এক্সাম্পলখিনি অলৰেডি কৰি দিছোঁ চ' আজি মই যে আছোঁ এক্সাৰচাইজ 8.3 5 নম্বৰৰ যিখিনি প্ৰশ্ন আছে প্ৰমাণ কৰিব লাগে সেইখিনিলৈকে যাই আছোঁ মই ভাবি মনোযোগ দিলে তোমালোকে অতি সহজে বুজি পাবা আমি সহজ ট্ৰিক্সত কৰিম অংকবিলাক গতিকে আমি আগবাঢ়িছোঁ পোনে পোনে বৰ্ডলৈ তো প্ৰথমটো কুৱেশ্যন নম্বৰ 5ৰ 1 নম্বৰত আছে চোৱা প্ৰমাণ কৰিব লাগে cosec থিটা মাইনাছ cot থিটা হোল স্কোৱাৰ ইকুৱেল 1 মাইনাছ cos থিটা ডিভাইডেড বাই 1 প্লাছ cos থিটা এইখিনি প্ৰমাণ কৰিব লাগে চ' আমি কি কৰি আছোঁ প্ৰমাণ চাওঁ প্ৰথমতে আমি ইয়াৰ লেফ্ট হেণ্ড ছাইডটো লৈছোঁ লেফ্ট হেণ্ড ছাইডত কি আছে cosec থিটা মাইনাছ cot থিটা হোল স্কোৱাৰ আছে এইখিনিক আমি দেখাব লাগে কি 1 মাইনাছ cos থিটা ডিভাইডেড বাই 1 প্লাছ cos থিটা চ' আমি দেৰি নকৰি আগবাঢ়িছোঁ পোনে পোনে চাওঁ cosec থিটা মাইনাছ cot থিটা হোল স্কোৱাৰ আচ্ছা আমি প্ৰথমতে আহিছোঁ যিবিলাক আমি ৰিলেশ্যন পাইছিলোঁ তাৰ পৰা যদি কওঁ cosec থিটা মানে কি আছিল 1 বাই sin থিটা পাইছিলোঁ cosec থিটা মানে 1 বাই sin থিটা ৰেচিপ্ৰকেলটো বহাই দিছোঁ চ' মাইনাছ cot থিটা মানে কি আছিল আমি লিখিব পাৰোঁ cos থিটা বাই sin থিটা এইটো পাইছিলোঁ আমি cot থিটা ইকুৱেল cos থিটা বাই sin থিটা স্কোৱাৰ আছে হোল স্কোৱাৰ দিলোঁ আমি বাছ অ'কে এইখিনিলৈকে নেক্সট ষ্টেপটো চোৱা আমি যদি কওঁ চাওঁচোন ইয়াত মাইনাছ হৈ আছে আমি যদি এলচিএম লওঁ কিমান পাম sin থিটা দুটাৰে হৰ কিমান আছে sin থিটা আছে এলচিএম লৈছোঁ ইয়াত চোৱা sin থিটাত কেইবাৰ যাব একবাৰ 1 গুণে 1 মাইনাছ sin থিটা কেইবাৰ একবাৰ 1 আৰু cos থিটা যেতিয়া আমি পূৰণ কৰিম cos থিটা হোল স্কোৱাৰ আছে আমি হোল স্কোৱাৰ দি দিছোঁ কোনো কথা নাই ঠিক আছে ইয়াৰ পিছৰ লাইনটো যদি চাওঁ আমি ইয়াত চোৱা 1 মাইনাছ cos থিটা স্কোৱাৰটো আমি ভাগ কৰি দিলোঁ ওপৰটোতো আছে তলৰটোতো আছে যিহেতু ইয়াত হোল স্কোৱাৰ আছে দুটাতে আছে তো sin স্কোৱাৰ থিটা পাম আমি বাছ এইখিনিলৈকে আহি গ'ল এইবাৰ চোৱা আমি যেতিয়া 1 মাইনাছ cos থিটা হোল স্কোৱাৰক আমি কি লিখিব পাৰোঁ 1 মাইনাছ cos থিটা হোল ইনটু 1 মাইনাছ cos থিটা অৰ্থাৎ স্কোৱাৰ আছে আমি দুইবাৰ লিখি দিছোঁ দুটা ভাগত ভগাই দিছোঁ নেক্সট তলত আছে sin থিটা এইবাৰ চোৱা আমি পাইছিলোঁ কি এটা ৰিলেশ্যন অভেদ পাইছিলোঁ cos স্কোৱাৰ থিটা প্লাছ sin স্কোৱাৰ থিটা ইকুৱেল 1 চ' ইয়াৰ পৰা যদি আমি sin স্কোৱাৰ থিটাটো ৰাখি দিওঁ cos স্কোৱাৰ 1 মাইনাছ হ'ব cos স্কোৱাৰ থিটা চ' আমি sin স্কোৱাৰ থিটাৰ ঠাইত কি লিখি আছোঁ চোৱা sin স্কোৱাৰ থিটা মানে 1 মাইনাছ cos স্কোৱাৰ থিটা এইবাৰ আহা ওপৰত 1 মাইনাছ cos থিটা থাকিল হোল ইনটু 1 মাইনাছ cos থিটা থাকিল তলত চোৱা 1 মাইনাছ cos স্কোৱাৰ থিটা আমি 1ক যদি স্কোৱাৰ বুলি ধৰোঁ 1এই হ'ব গতিকে পৰিৱৰ্তন নাই ইয়াৰ মান স্কোৱাৰ কৰিলে এইবাৰ আমি 1 a স্কোৱাৰ মাইনাছ b স্কোৱাৰ সূত্ৰত যদি ধৰোঁ আমি কি পাম a মাইনাছ b হোল ইনটু a প্লাছ b চ' এইটোক আমি লিখিম 1 মাইনাছ cos থিটা হোল ইনটু 1 প্লাছ cos থিটা এইবাৰ চোৱা ওপৰত আৰু তলত কি বস্তু ছেম আছে 1 মাইনাছ cos থিটা 1 মাইনাছ cos থিটা এইবাৰ ওপৰত থাকিব কি 1 মাইনাছ cos থিটা তলত কি থাকিব 1 প্লাছ cos থিটা এইবাৰ চোৱা ৰাইট হেণ্ড ছাইডটো এক হৈছে না নাই 1 মাইনাছ cos থিটা 1 ডিভাইডেড বাই 1 প্লাছ cos থিটা আমি লেফ্ট হেণ্ড ছাইডটো সমাধান কৰি আহি লাষ্টত কি পাইছোঁ 1 মাইনাছ cos থিটা ডিভাইডেড বাই 1 প্লাছ sin থিটা চ' এইখিনি আছিল 5 নম্বৰৰ প্ৰথমটো প্ৰশ্নৰ সমাধান অ'কে চ' এইবাৰ 1 নম্বৰটো সমাধান কৰাৰ পিছত আমি পুনে পুনে আহিছোঁ 2 নম্বৰটোলৈ 2 নম্বৰত কি কৈছে চোৱা tan থিটা ডিভাইডেড বাই 1 মাইনাছ cot থিটা প্লাছ cot থিটা ডিভাইডেড বাই 1 মাইনাছ tan থিটা ইকুৱেল 1 প্লাছ sec থিটা ইনটু cosec থিটা দেখাব লাগে চ' এইটো আমি কেনেকৈ কৰিব পাৰোঁ লক্ষ্য কৰা তো প্ৰথমতে আমি ইয়াত কি কৰিম চোৱা
লেফট হেণ্ড ছাইডটোৱে লৈছোঁ চ' কি আছে টেন থিতা divided by 1 minus cot theta plus cot theta divided by 1 minus tan theta এইফালে কি দেখা লবগে sec আৰু cosec আনিব লাগে সো আমি ইজি কৰি আনিম সো tan theta ক আমি কি লিখিব পাৰো sin theta by cos theta 1 minus cot theta কি লিখিব পাৰো cos theta by sin theta plus cot theta কি লিখিব পাৰো cos theta by sin theta divided by 1 minus tan theta মানে sin theta by cos theta বাস তলৰ লাইনটোত যদি আমি চাওঁ ওপৰত চা ঠিকই থাকিল sin theta by cos theta তলত চা আমি এইখিনি বস্তু সমাধান কৰিছো sin theta LCM তলৰ লাইনটো দেখা পাই আছা না তলৰ লাইনটো দেখাত অসুবিধা হৈছে ঠিক আছে আমি এইখিনি লৈকে চাই লম প্ৰথমতে দুটা লাইন যিখিনি কৰিছো ইয়াৰ পিছত আমি নেক্সট খিনি এইখিনি ৰাখ কৰি দিম সো কি আছিল মই কি কৈছিলো প্ৰথমতে এইখিনি ওপৰটো ঠিকই থাকিল sin theta by cos theta divided by তলৰ লাইনটোত কি আছিল আমি sin theta LCM লৈছো sin theta আৰু 1 পূৰণ কৰিলে sin theta minus cos theta plus এইটো লাইনতো সেম cos theta থাকিল divided by sin theta থাকিল এইবাৰ তলৰখিনি আগৰ নিচিনা LCM লৈছো cos theta minus sin theta so LCM cos theta আৰু 1 পূৰণ কৰিলে cos theta minus sin theta নেক্সট স্টেপ খিনি লৈকে চোৱা আমি কি পাম পিছত এইটো যদি আমি sin theta by cos theta লিখো এইখিনি তলত আছে গতিকে উল্টাই পূৰণ কৰিব লাগিব ওপৰত sin theta তলত sin theta minus cos theta plus ইয়াত যদি চাও আমি এইখিনি ঠিকই থাকিব cos theta by sin theta into এটো উল্টাই পূৰণ হ'ব cos theta by cos theta minus sin theta এইবাৰ চোৱা ওপৰত কি পাম sin স্কয়াৰ theta তলত কি আহি আছে cos theta whole into sin theta minus cos theta বাস প্লাস এটো লাইনত সব ওপৰত কি পাম cos স্কয়াৰ theta তলত sin theta whole into cos theta minus sin theta বাস এইখিনি ৰাপ কৰিছো এতিয়া আকৌ এটো লাইন ওপৰত লৈ যাম আমি এবাৰ চাওয়া আমি যদি ইয়াৰ এলসিয়াম লও cos theta sin theta minus cos theta minus sin theta এই দুটা চিন বেলেগ বেলেগ থকাৰ কাৰণে কি হ'ব এলসিয়ামৰ পদটো ডাঙৰ হৈ যাব আমি এই দুটা চিন যদি প্ৰথমে এক বনাই লব পাৰো চাওচোন ওপৰত sin square theta থাকিল তলত cos theta whole into sin theta minus cos theta এইটো প্লাস আছিল আমি যদি মাইনাস কৰি দিও সোয়া তেতিয়ালে মাইনাসৰে পূৰণ হ'ব ইয়াত sin theta থাকিল অৰ্থাৎ cos আছিল প্লাসত cos মাইনাসত হ'ব sin আছিল মাইনাসত sin প্লাসত হ'ব sin theta minus cos theta ওপৰত কি আছে cos স্কয়াৰ theta বাৰু এইবাৰ আহা এবাৰ এলসিয়াম আমি লব পাৰো sin theta cos theta sin theta minus cos theta LCM so sin theta cos theta আৰু এইটো কমন sin theta minus cos theta তো ইয়াত যদি আমি প্ৰথমতে চাও এইখিনি বস্তু ইয়াত কেইবাৰ যাব sin theta বাৰ sin theta আৰু sin square theta কৰিলে sin cube theta minus এইখিনি ইয়াত যাব cos theta বাৰ cos cube theta পিছত তলৰ লাইনখিনি যদি আহো আমি চাওয়া
আমি পাই আছোঁ a কিউব মাইনাছ b কিউব ইকুৱেল কি আছিল চ' a কিউব মাইনাছ b কিউব মানে a মাইনাছ b sin থিটা মাইনাছ cos থিটা হোল ইনটু a স্কোৱাৰ প্লাছ ab sin থিটা cos থিটা প্লাছ b স্কোৱাৰ cos স্কোৱাৰ থিটা তলত কি আছে sin থিটা cos থিটা sin থিটা মাইনাছ cos থিটা এইবাৰ চাৱা কাটাকাটি কি হয় sin থিটা মাইনাছ cos থিটা sin থিটা মাইনাছ cos থিটা তো এইখিনি যোৱাৰ পিছত আমি কি পাই আছোঁ চাৱা নেক্সট ষ্টেপটোত এই যে sin স্কোৱাৰ cos স্কোৱাৰ দুটা প্লাছ হৈ আছে ইয়াৰ মান কিমান পাম আমি 1 এইটো sin স্কোৱাৰ আৰু cos স্কোৱাৰ আমি অভেদ পাইছিলোঁ sin স্কোৱাৰ থিটা প্লাছ cos স্কোৱাৰ থিটা ইকুৱেল কিমান আছিল 1 আছিল চ' 1 লিখিছোঁ থাকিল কিমান প্লাছ sin থিটা cos থিটা ডিভাইডেড বাই তলত কি থাকিল sin থিটা cos থিটা এইবাৰ যদি আমি এই যে প্লাছ চিন আছে এইটোৰ তলতে এইখিনি এইটোৰ তলতে এইখিনি আমি যদি ভাগে ভাগে লিখো চোৱা 1 বাই sin থিটা হয় ফোন অহাৰ কাৰণে আমি ভিডিঅ'টো কাট কৰিব লগা হৈছিল ঠিক আছে ইয়াৰ পিছৰখিনি আমি দেখাই আছোঁ কি কৈছিলোঁ যে এইটো আমি ছেপাৰেটলি লিখিম এইটো পদ 1 বাই sin থিটা 1ৰ তলত এইখিনি একবাৰ লিখিছোঁ ইনটু cos থিটা প্লাছ আছে sin থিটা cos থিটা ডিভাইডেড বাই sin থিটা cos থিটা এবাৰ চোৱা এইখিনি আকৌ ভাঙি দিছোঁ 1 বাই sin থিটা যেহেতু পূৰণ হৈ আছে 1 বাই cos থিটা প্লাছ এইখিনি কাটি দিলে কিমান পাম আমি 1 পাম এইবাৰ চোৱা 1 বাই sin থিটা মানে কি আছিল cosec থিটা ইনটু 1 বাই cos থিটা মানে sec থিটা প্লাছ 1 চ' এইখিনি আছিল কি ৰাইট হেণ্ড সাইডত আমি দেখা পাইছিলোঁ এইখিনি দেখাব লাগে চ' এইখিনি আছিল 2 নম্বৰ অংকটো যদিও অলপ দীঘলীয়া কিন্তু সিস্টেমটো ইজি আছে হেল্ল' ডিয়াৰ্ছ ইয়াৰ আগৰ ভিডিঅ'টোত আমি 2 নম্বৰ লিখি যিটো অংক কৰিছিলোঁ সেইটো আচলতে প্ৰকৃততে 3 নম্বৰ অংক মই 2 নম্বৰ দি 3 নম্বৰখিনিহে লিখিছিলোঁ চ' এতিয়া মই 2 নম্বৰতো সেইটো 3 নম্বৰ বাৰু হৈ গ'ল 2 নম্বৰতো এতিয়া কৰি আছোঁ চ' 2 নম্বৰত কৈছিল 2 নম্বৰত যদি আমি চাওঁ cos a divided by 1 plus sin a cos a divided by 1 plus sin a plus 1 plus sin a 1 plus sin a divided by cos a equal to sec a এইটো দেখাব দিছে এইটো ফাইনেল পৰীক্ষাত আহিয়ে থাকে কেইবাবাৰো আহিছে চ' এইটো যদি আমি প্ৰথমতে লেফ্ট হেণ্ড সাইডটো লওঁ কি আছিল cos a by 1 plus sin a plus 1 plus sin a divided by cos a so এইটো প্ৰথমতে চাৱা আমি ইয়াত কি কৰিম প্ৰথমতে বাৰু এলচিএম লৈছোঁ আমি চাওঁ cos a 1 plus sin a ওপৰত cos a এইটো কেইবাৰ যাব cos এবাৰ cos স্কোৱাৰ a আহিল এইটো ইয়াত cos বাৰ গ'ল প্লাছ cos a এইখিনি অৰ্থাৎ 1 প্লাছ sin a হোল স্কোৱাৰ চ' এইবাৰ যদি আমি চাওঁ পৰৱৰ্তী অংশ cos স্কোৱাৰ a প্লাছ এইটো a প্লাছ b হোল স্কোৱাৰ সূত্ৰত যদি ভাঙি দিওঁ 1 স্কোৱাৰ কৰিলে 1 টুৱাইছ a b মানে টুৱাইছ sin a প্লাছ b স্কোৱাৰ মানে sin স্কোৱাৰ a তলত কি আছে cos a 1 প্লাছ sin a এইফালে যদি বাকী অংশখিনি আমি দেখাব বিচাৰোঁ ইয়াত চোৱা cos স্কোৱাৰে আছে sin স্কোৱাৰে আছে চ' cos স্কোৱাৰে প্লাছ sin স্কোৱাৰে মিলি কিমান হ'ব 1 প্লাছ 1 এটা আগৰ পৰাই আছে ইয়াত
1 plus 2 sin A divided by কি থাকিল cos A 1 plus sin A পৰৱৰ্তী অংশখিনি যদি আমি চাওঁ 1 1 কিমান হল 2 plus 2 sin A cos A 1 plus sin A তাৰ পিছত দুইটো আমি কি লব পাৰো কমন লব পাৰো থাকিব কি 1 plus sin A divided by cos A 1 plus sin A এবাৰ যদি এইফালে মুছি দিওঁ মই তাৰ পিছত কি হয় চাও এয়া 1 plus sin A cancel থাকিল কিমান ওপৰত 2 তলত cos A এবাৰ চাও 2 by cos A মানে কি 2 into 1 by cos A এবাৰ চাও 2 1 by cos A মানে sec A বাস রাইট হ্যান্ড সাইড আহি গৈছে সো এটো আছিল 3 নম্বৰৰ অংক 2 নম্বৰৰ এইটো ইয়াৰ পিছত চাও 2 নম্বৰ 3 নম্বৰ 1 নম্বৰটো গল ইয়াৰ পিছত আমি আহি আছো 4 নম্বৰ অংকটোলৈ ভেৰি ইম্পৰ্টেন্ট এটা অংক চাও এইটো কৈছে 1 plus sec A divided by sec A equal sin square A divided by 1 minus cos A সো এইটোক আমি সমাধান কৰিব হলে ইংগিতত কৈ দিছে আমাক লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড বেলেগ বেলেগ কৈ সমাধান কৰিব দিছে সো চাও লেফট হ্যান্ড সাইডটো প্ৰথমে লৈছো মই 1 plus sec A তলত আছে কি sec A তো এইটো secক আমি cosত লৈ যাম 1 plus sec A মানে কি 1 by cos A তলত থাকিল 1 by cos A সো এইটো আমি ওপৰটো চোৱা এলসিএম cos A লৈছো cos A আৰু 1 পূৰণ কৰিলে cos A আহিব plus 1 divided by কি থাকিল তলত 1 by cos A এবাৰ এইখিনি বস্তুক চোৱা cos A plus 1 divided by cos A এইটো তলৰ এইটো যদি হৰণ হৈ আছে ভগ্নাংশত আছে এইটো আমি কি কৰিম উল্টাই পূৰণ কৰি দিম ইনটু উল্টাই দিলে 1 by cos A হৈ যাব এবাৰ cos A ক্যান্সেল চোৱা কিমান পালো আমি cos A plus 1 সো রাইট হ্যান্ড সাইডত পাইছো আমি cos A plus 1 এইখিনি লৈকে থাকিব রাইট হ্যান্ড সাইড এবাৰ লেফট হ্যান্ড সাইডটো আমি চাম লেফট হ্যান্ড সাইড চাওয়া লেফট হ্যান্ড সাইড চাইছো রাইট হ্যান্ড সাইডটো এবাৰ চাওয়া কে আছে sin square A divided by 1 minus cos A এইটো চাওয়া আচ্ছা sin square A মানে কি আছিল আমি ৰিলেশনত কি পাইছিলো ফার্স্ট যেটো আইডেন্টিটিস আছিল তাৰ পৰা পাইছিলো আমি কি cos square A plus sin square A equal 1 সো সাৰ পৰা আমি sin square A equal কি লিখিব পাৰো 1 minus cos square A সো 1 minus cos square A sin square থাকে 1 minus cos A এবাৰ চাও যদি আমি 1 square plus cos square A minus cos square A ধৰো A plus B whole into A minus B আহিব অৰ্থাৎ 1 plus cos A whole into 1 minus cos A divided by 1 minus cos A আছে এবাৰ 1 minus cos A cancel কৰাৰ পিছত আমি কি পাম খালি 1 plus cos A থাকিব 1 plus cos A আহি গল রাইট হ্যান্ড সাইডত লেফট হ্যান্ড সাইডত সমান সমান বস্তু আহিছে 1 plus cos A আৰু cos A plus 1 এটাই বস্তু যেন হোক 4 নম্বৰ লৈকে এইখিনি শেষ হল ইয়াৰ পৰৱৰ্তী অংশখিনি আমি নেক্সট ভিডিওত আনি আছো ধন্যবাদ